Hello friends, মোৰ চেনেলত স্বাগতম জনালো। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহি গৈছো। ডাইৰেক্টৰ অফ ইকনমিকেল পদ মুকলি হৈছে, তাৰে কেনেকৈ এপ্লাই কৰিব মই গোটেই ডিটেইলছটো ষ্টেপ বাই ষ্টেপ দেখাই যাম। ভিডিঅ'টো একেলগে চাই থাকিব। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন ভিডিঅ' কেইটা আপডেট পাই থাকিব। তেনেহলে বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰো। ফাৰ্ষ্টত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব, গো টু ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। তাৰপিছত ক্লিক হিয়াৰ টু এপ্লাইত ক্লিক কৰিব। তাৰপিছত নেক্সট পেজ খুলি যাব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ফাৰ্ষ্টত দিব লাগিব নাম, তাৰপিছত লাষ্ট নেম বহাব। গোটেই ডিটেইলছটো বহোৱাৰ পিছত অলপ তলফালে আহিব। তাৰপিছত আদাৰ্ছ কোৱালিফিকেশ্যনত ক্লিক কৰিব। আদাৰ্ছ কোৱালিফিকেশ্যনত ক্লিক কৰিব। তাৰপিছত ইমেইল আইডি বহাব। তাৰপিছত মোবাইল নম্বৰ বহাব। তাৰপিছত পাছৱৰ্ডটো কেনেকৈ দিব মই কৈ আছো। assam@123 এনেধৰণে পাছৱৰ্ড বনাব পাৰিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। তাৰপিছত নেক্সট এটা পেজ খুলি যাব, এনেধৰণে অলপ তলফালে আহিব। এপ্লাই হিয়াৰত ক্লিক কৰিব। তাৰপিছত পাৰ্চনেল ডিটেইলছ, তাৰপিছত পোষ্ট চিলেক্ট কৰিব লাগিব, কোনটো পোষ্টত এপ্লাই কৰিব। তাৰপিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। তাৰপিছত পাৰ্চনেল ডিটেইলছত পেজ এটা খুলি তাৰপিছত পাৰ্চনেল ডিটেইলছ দিব লাগিব। গোটেই ডিটেইলছ বহোৱাৰ পিছত সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। বহোৱা হৈ গ'ল। তাৰপিছত সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। তাৰপিছত ডকুমেন্টছ আপলোড কৰিব লাগিব। আপলোড ইমেজত ক্লিক কৰিব। তাৰপিছত মাজত ক্লিক কৰিব, বক্সৰ ভিতৰত ক্লিক কৰিব। তাৰপিছত সেভ ইমেজত ক্লিক কৰিব। এয়া আপলোড হৈ গ'ল। এনেধৰণে গোটেই ডকুমেন্টছ কেইটা আপলোড কৰিব পাৰিব। তাৰপিছত সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। আপলোড হৈ গ'ল ডকুমেন্টছ কেইটা। এতিয়া এবাৰ চেক কৰিব লাগিব, গোটেই ডিটেইলছটো চেক কৰিব লাগিব। যদি ক'ৰবাত ভুল আছে তেনেহলে শুধৰণি কৰিব পাৰিব বা এডিট কৰিব পাৰিব। এবাৰ গোটেই ডিটেইলছটো চাই ল'ব ফৰ্মটো ছাবমিট কৰাৰ আগত। তাৰপিছত অলপ তলফালে আহিব। তাৰপিছত ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়েছত ক্লিক কৰিব। এয়া ছাবমিট হৈ গ'ল। আজি এইখিনি আছিল। ভিডিঅ'টো চাই কেনে লাগিছে কমেন্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।